স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ কৃষি আৰু বিজ্ঞান নামৰ চেনেলটো। আজি আমি আকৌ আপোনালোকৰ আগত উপস্থিত হৈছো নতুন এটি ভিডিঅ' লৈ পেলাই। আজি আমাৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ভোট জলকীয়াৰ পৰা কেনেদৰে বীজ নিষ্কাশন কৰিব পাৰি আৰু তাক কেইবা বছৰলৈকে বেয়া নোহোৱাকে কেনেকৈ সংৰক্ষণ কৰিব পাৰি। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো প্ৰস্তুত কৰোঁতা কৃষি আৰু বিজ্ঞান। এইখিনিতে আপোনালোকক দুটামান কথা জনাই থওঁ যে বীজৰ কাৰণে যোনখিনি ভোট জলকীয়া আপোনালোকে বাছনি কৰিব সেই বাছনি কৰোঁতে দুটামান কথা মন কৰিবলগীয়া। প্ৰথম কথাটো হ'ল যিজোপা গছৰ পৰা আপুনি ভোট জলকীয়া বীজ আহৰণৰ কাৰণে ৰাখিব সেই ভোট জলকীয়াজোপা চাব যাতে নিৰোগী হয়, বিশেষকৈ ফল পচা বেমাৰ ভাইৰেল জাতীয় বেমাৰৰ পৰা মুক্ত হয়। আপোনালোকৰ বৰ্তমান বৰষুণ পৰিলেই ভোট জলকীয়া গছত এবিধ বেমাৰ দেখা দিয়ে এনেধৰণৰ যোনবোৰ ফলটো পচি যায় এনেকুৱা, ইয়াক এন্থ্ৰাকনোজ বুলি কোৱা হয়। এই ধৰণৰ বেমাৰ হোৱা ভোট জলকীয়া গছৰ পৰা আপোনালোকে বীজ আহৰণৰ কাৰণে ব্যৱহাৰ নকৰিব, কিয়নো এই বেমাৰবিধ বীজৰ জৰিয়তেই খুচৰে। এইটো ছিজনৰ পৰা আপুনি যোনখিনি বীজ ৰাখিলে পাছৰ ছিজনলৈ এই বেমাৰবিধ এই বীজৰ জৰিয়তেই খুচৰিব। গতিকে এনে ৰোগৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা ভোট জলকীয়া বীজ আহৰণৰ কাৰণে ব্যৱহাৰ নকৰিব। দ্বিতীয়তে হ'ল যোনবোৰ ভোট জলকীয়া আপোনালোকে বীজ নিষ্কাশনৰ কাৰণে ৰাখিম বুলি ভাবিছে সেইখিনি পাৰিলে গছজোপাৰ যেতিয়াই প্ৰথম 2-3 বাৰ প্ৰথম ফাৰ্ষ্ট বেটছ বা ছেকেণ্ড বেটছ বা থাৰ্ড বেটছ হয় সেই সময়ৰ জলকীয়াখিনিহে ব্যৱহাৰ কৰিব। যোনবোৰ শেহতীয়ালৈ হয়, যোনবোৰ অলপ নিশকতীয়া হয়, দুৰ্বল হয় জলকীয়াবোৰ, সেই তেনেধৰণৰ বীজ জলকীয়াবোৰ বা ভোট জলকীয়াবোৰ বীজৰ কাৰণে নাৰাখিব, কিয়নো সেইবোৰৰ আপোনাৰ অংকুৰণ ক্ষমতা জাৰ্মিনেশ্যন কোৱালিটিটো কমি যায়। ভোট জলকীয়াবোৰ সদায় গছতে সম্পূৰ্ণভাৱে ৰঙাকৈ পকিবলৈ দিব, এই ধৰণৰ, ঠিক আছে। এনেধৰণে পকিব দিব। যোনবোৰ অকণমান ডাঁহ কেঁচিয়া হৈ থাকে, আধা কেঁচা আধা পকা ধৰণৰ হৈ থাকে, তেনেধৰণৰ জলকীয়াবোৰ আপোনালোকে বীজ নিষ্কাশনৰ বাবে ব্যৱহাৰ নকৰিব, কিয়নো তাৰ পৰা যোনবোৰ বীজ ওলাব সেইবোৰ উপন্নত হ'ব আৰু এই উপন্নত বীজবোৰ সাধাৰণতে সকলোৱে জানো যে সেইবোৰ নগজেগৈ, ঠিক আছে। নেক্সট কথা হ'ল যেতিয়া আপোনালোকে বীজ নিষ্কাশনৰ কাৰণে ভোট জলকীয়াবোৰ ছিঙিব যাব যাতে সেইবোৰ বৰষুণ দিয়া বতৰ নহয় বা 2-এদিন আগতে বৰষুণ দিছে তেনেধৰণৰ বীজ জলকীয়াবোৰ বীজৰ কাৰণে নাৰাখিব, কিয়নো সম্ভাৱনা থাকে যে এই গুটিবোৰৰ কোৱালিটিটো বেয়া হোৱা বা তাৰ যোনটো ভাইবিলিটি থাকে বা তাৰ জাৰ্মিনেশ্যন হোৱাৰ কেপাচিটি থাকে সেইটো কমি যায় বৰষুণৰ পৰা পাছত। তাৰ উপৰিঞ্চি আৰু এটা মন কৰিব লগা কথা হ'ল আমি যিকোনো ভোট জলকীয়া হ'ল বুলিয়ে তাৰ পৰা বীজ আহৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে। মন কৰিব যোনবোৰ ভোট জলকীয়া উচ্চ উৎপাদনক্ষম আপোনালোকৰ ঘৰতো থাকিব পাৰে বা আপোনাৰ কাষৰ ঘৰতো কাৰোবাৰ ঘৰত থাকিব পাৰে, তেনেকুৱা ধৰণৰ জাতহে আপোনালোকে বীজৰ কাৰণে ৰাখিব। যিকোনো ভোট জলকীয়া বীজৰ কাৰণে নাৰাখিব। এতিয়া আপোনালোকক দেখুৱাম ভোট জলকীয়াৰ পৰা কেনেকৈ আমি বীজখিনি উলিয়াব পাৰোঁ, ঠিক আছে। তাৰ আগতে আমি কি কৰিম, হাতত আমি এযোৰ গ্ল'ভছ পিন্ধি ল'ম। এই গ্ল'ভছ আপোনালোকে মই ইয়াত দেখুৱাইছোঁ লেটেক্স চাৰ্জিকেল গ্ল'ভছ বুলি কয়। আপোনালোকে যিকোনো গ্ল'ভছ, প্লাষ্টিকৰ গ্ল'ভছ যোনবোৰ আপোনালোকৰ বেকেৰীত ব্যৱহাৰ কৰে তেনেকুৱাও ব্যৱহাৰ কৰিব পাৰে বা এনেকুৱা ৰাবাৰ গ্ল'ভছো ব্যৱহাৰ কৰিব পাৰে। এই গ্ল'ভছ ব্যৱহাৰ কৰাৰ কাৰণ এটাই, কিয়নো আমি যদি সুদা হাতেৰে ভোট জলকীয়াবোৰ পিটিকি কৰি থাকোঁ তেনেহ'লে আমাৰ হাত পোৰাৰ সম্ভাৱনা থাকে, কিয়নো আমি বহু সময়লৈকে ভোট জলকীয়াখিনি চুই থাকিব লাগিব। গতিকে মই পটককৈ পিন্ধি লওঁ। মই গ্ল'ভছযোৰ পিন্ধি ল'লোঁ। এই গ্ল'ভছবোৰৰ বৰ এটা বেছি দাম নহয়, আপোনাৰ 10-15 টকা বা মেক্সিমাম 20 টকামান ল'ব। আৰু এনেকুৱা ৰাবাৰৰ যোনযোৰ আছে এইবোৰ আপোনাৰ ফাৰ্মাচীত পায়। এতিয়া আমি কি কৰিম, এখন চুৰি কটাৰী বা ব্লেড হওক বা যিকোনো কটাৰীৰে আমি ভোট জলকীয়াটো কাটিম, ঠিক আছে। আপোনালোকে হাতেৰেও এনেকৈ উলিয়াব পাৰে, ঠিক আছে, এনেকৈ, বা আপোনালোকে এনেকুৱা ধৰণৰ টুইজাৰ বুলি কয়, আপোনাৰ 10-15 টকামান লয়, এনেকুৱা এডাল লৈও এনেকৈ ছিঙি আপোনালোকে ভোট জলকীয়া গুটিবোৰ উলিয়াব পাৰে। এই ধৰণে আমি বীজখিনি উলিয়াই ল'ম। যিমানবোৰ বীজ লাগে আমাৰ কাৰণে, সাধাৰণতে 1 বিঘা মাটি কৰিবৰ কাৰণে আপোনাক প্ৰায় 20-25 গ্ৰাম বীজ লাগে। প্ৰথম অৱস্থাত এই গুটিখিনি আমি কি কৰিম, ঠাণ্ডা পানীৰে এবাৰ ধুই লৈ পেলাই তাক আমি প্ৰথম অৱস্থাত ছাঁত শুকুৱাম। ছাঁত শুকুৱাই লৈ পেলাই যেতিয়া অকণমান সেমেকা ভাৱটো যাব তাক আমি ৰাতিপুৱাৰ যোনটো কোমল ৰ'দ থাকে 8টাৰ পৰা 10টা বজাৰ যোনটো ৰ'দ, তেনেকুৱা ৰ'দতহে আমি শুকাবলৈ দিম।
গৰম দিনৰ ক্ষেত্ৰত। কিন্তু ঠাণ্ডা দিনৰ ক্ষেত্ৰত আপোনালোকে দুপৰীয়াৰ ৰ'দতো দিব পাৰে। কিন্তু কি হয়, যেতিয়া খুব গৰম বেছি পৰি যায় 30 ডিগ্ৰী চেলচিয়াছ বা 32 ডিগ্ৰী চেলচিয়াছতকৈ বেছি গৰমত আমি গুটিবোৰ শুকুৱাওঁ, তেতিয়াহ'লে কি হয়, ইয়াৰ জাৰ্মিনেশ্যন পাৰ্চেণ্টেজটো কমি যায়, মানে ইয়াৰ অংকুৰণ ক্ষমতাটো কম হৈ গৈ থাকে। গতিকে পৰাপক্ষত আপোনালোকে ৰ'দত নুশুকুৱাব, চোকা ৰ'দত। ৰাতিপুৱা সময়ত যোনটো কুমলীয়া ৰ'দ থাকে তাত শুকুৱাব, আৰু এইদৰে আপোনালোকে 4 বা 5 দিন শুকোৱাৰ পাছত গুটিখিনি আপোনালোকে ষ্ট'ৰ কৰিব পৰা অৱস্থালৈ পাবগৈ। গুটিখিনিত আপোনালোকে 7 পৰা 8% মইশ্চাৰ কণ্টেণ্ট থাকিব লাগে বা পানী থাকিব লাগে। তাতকৈ যদি বেছি পানী থাকে তেতিয়াহ'লে কি হ'ব, এইবোৰত ভেঁকুৰ লাগিব, আৰু ভেঁকুৰ লগা মানে কি, গুটিবোৰ নষ্ট হোৱা। জলকীয়াৰ গুটিখিনি শুকালে নাই আপোনালোকে গম পাব, যেতিয়া জলকীয়া গুটিখিনি চুব তাৰ পৰা খৰখৰীয়া এটা আৱাজ ওলাব, তেতিয়াই গম পাব যে জলকীয়া গুটিখিনি শুকাইছে প্ৰায় সম্পূৰ্ণভাৱে। ঠিক আছে, এতিয়া এই গুটিখিনি আমি ষ্ট'ৰ কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। কেতিয়াও চোকা ৰ'দত নুশুকুৱাব, সেইটো মই বাৰে বাৰে কৈছোঁ। যিমান পাৰে ছাঁত শুকুৱাব, নহ'লে কোমল ৰ'দত শুকুৱাব। এয়া আমাৰ অলপ দিনৰ আগতে আমি শুকুৱাই থোৱা কিছুমান গুটি আছে। এতিয়া ষ্ট'ৰেজ কৰাৰ আগতে আপোনালোকে কি হয়, ইয়াত যোনবোৰ লেতেৰা আছে, ধৰক এইবোৰ ক'লা ক'লা কিবা জলকীয়াৰ বাকলি আছে বা সেইখিনি আছে, আপোনালোকে সেইখিনি পাৰি অকণমান জাৰি বা ফুৱাই লৈ পেলাই আঁতৰ কৰি ল'ব। ষ্ট'ৰ কৰাৰ আগতে ইয়াত যাতে বেমাৰৰ বীজাণুবোৰ যদি আছে, সেই বীজাণুবোৰ যাতে আমি অহা বছৰলৈ নহয়গৈ, তাৰ কাৰণে আমি কি কৰিম, ইয়াৰ লগত আমি ফাংগিচাইড পাউডাৰ অলপমান মিক্স কৰিম। আমি সাধাৰণতে বেবিষ্টিন, কেফটাফ এই ধৰণৰ বা থিৰাম এই ধৰণৰ আমি ফাংগিচাইড পাউডাৰ মিক্স কৰিব লাগিব। এতিয়া বহুত বেছি পৰিমাণে দিব নালাগে, খুব অকণমান পৰিমাণত, প্ৰায় 100 গ্ৰাম গুটিত আপোনাৰ আধা গ্ৰামতকৈও কম পৰিমাণে এই ফাংগিচাইডৰ প্ৰয়োজন হয়। মই আপোনালোকে কেনেকৈ দিব লাগে দেখুৱাই আছোঁ। ঠিক আছে, ইয়াৰে অকণমান ল'ব। ঠিক আছে, এইকেইটা গুটিৰ কাৰণে ইমানকণ পাউডাৰেই প্ৰায় যথেষ্ট। ঠিক আছে, বাৰু অকণমান বেছিকৈ দি দিছোঁ। হয়, ইমানকণ এইকেইটা জলকীয়াৰ গুটিৰ কাৰণে ইমানকণ পাউডাৰেই যথেষ্ট। 100 গ্ৰামত আপোনাৰ প্ৰায় আধা গ্ৰামতকৈও কম এই ধৰণৰ ঔষধৰ প্ৰয়োজন হয়। ঠিক আছে, এই ঔষধবিধ দিলে কি হ'ব, আপোনাৰ যোনবোৰ ইয়াত যদি কিবা বেমাৰৰ বীজাণু আছে, ধৰক ফলপচা বেমাৰৰ বীজাণু, বা যদি ইয়াত মইশ্চাৰ কণ্টেণ্ট বেছি আছে, মইশ্চাৰ কণ্টেণ্ট বেছি থাকিলে ভেঁকুৰ লাগিব পাৰে। গতিকে আমি যদি ইয়াৰ লগত ভেঁকুৰনাশক দৰৱটো মিক্স কৰি থৈ দিওঁ, তেনেহ'লে কি হ'ব, গুটিবোৰ নপচেগৈ। আপোনালোকে যেতিয়া ষ্ট'ৰ কৰি থ'ব, সেই গুটিখিনি নপচে। এতিয়া আমি কি কৰিম, এই ফাংগিচাইড পাউডাৰখিনি এই গুটিৰ লগত ভালকৈ মিক্স কৰি দিম। আমি ফাংগিচাইড বা ভেঁকুৰনাশকখিনি গুটিৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ। এনে নহয় যে আপুনি ভেঁকুৰনাশকটো দিবই লাগিব, নিদিলে নহ'ব। দিলে কি হয়, আপোনালোকৰ সম্ভাৱনাটো কম থাকে যে তাত গুটিখিনি বেয়া হোৱাৰ, ভেঁকুৰৰ কাৰণে গুটিখিনি বেয়া হোৱাৰ সম্ভাৱনা কম থাকে। তাৰ উপৰিঞ্চি ইয়াত ফলপচা ৰোগৰ যদি বীজাণু আছে, তেনেহ'লে সেই বীজাণুবোৰ ধ্বংস হ'ব। আৰু আপোনালোকে নিদিয়াকৈও, ভেঁকুৰনাশক নিদিয়াকৈও যদি আপুনি এনেধৰণৰ চিচাৰ বটলত সাফৰ মাৰি টানকৈ থ'ব পাৰে, তেনেহ'লে আপোনালোকে ভেঁকুৰনাশক নিদিয়াকৈও গুটিখিনি ভাল হৈ থাকিব। এতিয়া আমি কি কৰিম, এইটো এটা মই প্লাষ্টিকৰ সাফৰ থকা চিচাৰ বটল, আপোনালোকৰ ঘৰত যিকোনো, এইটো আচলতে য'ত টমেটো চচ থাকে তাৰ বটল হয়, মই এইটো ধুই পখালি লৈছোঁ। ইয়াত আমি এই গুটিখিনি ভৰাই দিম। আপোনালোকে এই ধৰণৰ যদি এয়াৰ টাইট যদি বটল ল'ব পাৰে, তেতিয়াহ'লে বেছি ভাল হয়। কিয়নো যদি বতাহ সোমায় কি হ'ব, বতাহৰ লগত আপোনাৰ মইশ্চাৰ সোমাব, মানে তাৰ লগত পানীৰ ভাপ এটা সোমাব। ভাপটো সোমালে এই গুটিবিলাকত লাহে লাহে সেমেকিবলৈ ধৰিব। সেমেকা মানে কি হৈছে, তাত ভেঁকুৰে আক্ৰমণ কৰিব পৰা এটা অৱস্থা পাব। এয়া চাওক, মই মোৰ যোনখিনি গুটি মই শুকুৱাই লৈছিলোঁ, তাৰ লগত মই ভেঁকুৰনাশক দিয়াৰ পাছত আমি এনেকৈ টানকৈ বটল এটাত ভৰাই ল'লোঁ। ঠিক আছে, এতিয়া এই বটলটো আপোনালোকে এইদৰে যদি সাফৰখন নোখোলাকৈ থয়, তেনেহ'লে প্ৰায় 1 বছৰ বা 1.5 বছৰলৈ এই গুটিখিনি বেয়া নোহোৱাকৈ আপোনাৰ থাকিব পাৰিব, আৰু পাছৰ বছৰলৈ আপোনালোকে এই বীজখিনি ব্যৱহাৰ কৰিব পাৰিব। কিন্তু ইয়াতে এটা কথা, এই বীজখিনি আপোনালোকে যিমান পাৰে গৰম ঠাই বা আপোনালোকে য'ত ডাইৰেক্ট ৰ'দ পৰে তেনেকুৱা ঠাইত নথ'ব। যিমান পাৰে শুকান
মানে শুকান আৰু ঠাণ্ডা জেগাত ৰাখিব পাৰিলে এই গুটিখিনি বেছি দিনলৈ ভাল হৈ থাকিব। এইকণতে আপোনালোকক এটা সৰু ট্ৰিক শিকাই থওঁ। আপোনালোকে যোনখিনি গুটি এক্সট্ৰেক্ট কৰি থ'লে সেই গুটিখিনি কিমান শতাংশ গুটি গজিব। ধৰক আপুনি 100টা গুটি থ'লে এই 100টাই গজিব নে তাৰে 70-80টা গজিব বা কিমানটা গজিব, সেইটো তাৰ শতাংশটো জানিবৰ কাৰণে আপোনালোকে সৰু এটা টেষ্ট কৰিব পাৰে। মই আপোনালোকক শিকাই দিছোঁ। তাৰ কাৰণে আপোনালোকক কি লাগিব, টিচু পেপাৰ লাগিব। এখন হোটেলত আপোনাৰ ৰেষ্টুৰেণ্ট যোনবোৰ আছে সেইবোৰ সাধাৰণতে পাব, আৰু এখন প্লেট লাগিব। ইয়াত মই প্লেটৰ ঠাইত প্লাষ্টিকৰ খপ এটা লৈছোঁ টিফিনৰ। তাত আমি কি কৰিম, এই টিচু পেপাৰখন ঘূৰণীয়াকৈ মই কাটি লৈছোঁ, ইয়াত ধুনীয়াকৈ যাতে খাপ খাই লয় এনেকৈ দিম। 2 তৰপমানকৈ দিম। দি লৈ পেলাই তাত আমি কি কৰিম, পানী দি লৈ পেলাই এখন সেমেকাই ল'ম। তিতাৰ পাছত অকণমান পানী বেছি হ'ল, মই এখন পেলাই লওঁ। এতিয়া আমি কি কৰিম, তাত আমি 20ৰ পৰা 100টাৰ ভিতৰত গুটি দিম। মই 100টা নিদিওঁ, ইয়াত মই 20টা গুটি দিম। 20টা গুটিৰ কিমানটা গুটি গজে আৰু সেইটো আমি সৰু কেলকুলেশ্যন এটা কৰি লৈ পেলাই তাৰ পৰা উলিয়াই পেলাম যে আমি থকা গুটিখিনিত কিমান শতাংশ গুটি গজিব। এয়া চাওক, মই এই ধৰণে 20টা গুটি ইয়াৰ ওপৰত সজাই ল'লোঁ। সজাই লোৱাৰ পাছত সেই একেধৰণে আমি ঘূৰণীয়াকৈ আৰু 2ডোখৰ কাগজ কাটি ল'ম, টিচু পেপাৰ পাতি সেই টুকুৰা দুটা কি কৰিম, ইয়াৰ ওপৰত দি দিম। ঠিক আছে, দি লৈ পেলাই এইদৰে আমি পানীৰে সেমেকি যাবলৈ দিম। যদি পানীৰ অভাৱ সেমেকা নাই তেনেহ'লে আমি 2 টোপালমান আৰু পানী দি দিম। এই গুটিখিনি আন এখন প্লেট বা খপেৰে সৈতে এনেকৈ ঢাকি থৈ দিম 2-3 দিনমানৰ কাৰণে। এইদৰে আমি ৰ'দ নপৰাকৈ, পোহৰ পৰা কিন্তু টান ৰ'দ নপৰা জেগাত আমি থৈ দিম। আৰু 3-4 দিনমানৰ পাছত আমি চাম ইয়াৰে কিমানটা গুটি গজিল। কেনেকৈ চাম, আমি এই ওপৰৰ কাগজখন আমি লাহেকৈ গুচাই চাম। দেখিবই, গজালি মেলিলে আপোনালোকে দেখিবই যে ইয়াৰে কিমানটা গুটি গজিছে। কিমানটা গুটি গজিল সেইটো আমি নোট কৰি থ'ম। ইয়াত আমি 20টা গুটি দিছোঁ, ধৰি লওঁ যে আমি তাৰে 14টা গুটি গজিল। ঠিক আছে, মই এতিয়া কাগজত সৰু এটা কেলকুলেশ্যন কৰি দেখুৱাম। তাৰ পৰা আপোনালোকে গম পাব যে আপোনালোকে ৰখা গুটিখিনিৰ জাৰ্মিনেশ্যন পাৰ্চেণ্টেজটো কিমান, অৰ্থাৎ কিমান শতাংশ গুটি আপোনাৰ গজিব। এতিয়া আপোনালোকক কওঁ যে এই গুটিখিনিৰ কিমান শতাংশ গুটি গজিল আমি সৰু ফৰ্মুলা এটাৰে কেলকুলেট কৰি উলিয়াই পেলাব পাৰোঁ। এতিয়া টোটেল ছিডছ মানে আমি এই প্লেটখনত কিমানটা গুটি দিছিলোঁ, 20টা গুটি দিছিলোঁ, গতিকে 20 আৰু এই 20টাৰ গুটিৰ আমি আগতে কৈছোঁ যে ধৰি লৈছোঁ ইয়াৰ 14টা গুটি গজিল। গতিকে ছিডছ জাৰ্মিনেটেড মানে কিমানটা বীজ গজিল, 20টাৰ ভিতৰত কিমানটা বীজ গজিল, 14টা বীজ গজিল। ঠিক আছে, এইটো আমি এইদৰে পাতি ল'লোঁ। তাৰপিছত এতিয়া আমি জাৰ্মিনেশ্যন পাৰ্চেণ্টেজ মানে কিমান শতাংশ গুটি গজিল সেইটো কেলকুলেট কৰিবৰ কাৰণে আমি এই সৰু ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব। ইয়াত ওপৰত আছে ছিডছ জাৰ্মিনেটেড। ঠিক আছে, কিমানটা গুটি গজিল, 14টা গুটি গজিল। টোটেল ছিডছ ইয়াত কিমান আছে, 20, অৰ্থাৎ আমি কিমানটা গুটি দিছিলোঁ, 20টা গুটি দিছিলোঁ, তাকে ইনটু 100। গতিকে এতিয়া যদি আমি এই সৰু অংকটো কৰি পেলাওঁ তেনেহ'লে আমি পাম 20ৰে ইয়াক কিমান বাৰ যাব, 5 বাৰ। ঠিক আছে, 14 × 5, উত্তৰ কিমান হ'ব, 14, প্ৰায় 70। ঠিক আছে, এতিয়া আপোনালোকৰ জাৰ্মিনেশ্যন পাৰ্চেণ্টেজ হ'ল 17%। অৰ্থাৎ আপোনালোকে যোনখিনি গুটি সাঁচি থৈছে সেই গুটিখিনিৰ আপোনাৰ যদি 100টা গুটি আছে তাৰে 70টা গুটিহে গজিব, বাকী 30টা গুটি নগজে। এইদৰে আপোনালোকে কিমান শতাংশ গুটি গজিব সেইটো আপোনালোকে আগতীয়াকৈ জানিব পাৰে। এইটো ফৰ্মুলা অকল ভোট জলকীয়া গুটি বুলি নহয়, যিকোনো আপোনালোকে ধানৰ হওক বা মাহজাতীয় হওক যিকোনো বীজৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে। ইয়াত আপোনালোকে 20টাৰ ঠাইত 100টাও দিব পাৰে, 50টাও দিব পাৰে। সেইমতে আপোনালোকৰ টোটেল ছিডছ নাম্বাৰটো সলনি হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰে যেন। ধন্যবাদ।